নমস্কাৰ বন্ধু বান্ধৱীসকল, মই এছামিজ সলিউশ্যন ইউটিউব চেনেলটোলৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। তো আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম অসমীয়া সাধাৰণ জ্ঞানৰ কেইটামান কুৱেশ্যন। তো বলক আমি ভিডিঅ'খন আৰম্ভ কৰোঁ। নেক্সট কুৱেশ্যন, অসম চুক্তি কেতিয়া স্বাক্ষৰিত হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 15 আগষ্ট 1985 চনত অসম চুক্তি স্বাক্ষৰিত হৈছিল। মুখ্যমন্ত্ৰীৰ কাৰ্যকাল কিমান বছৰ? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 5 বছৰ। বন্ধু বান্ধৱীসকল, এজন মুখ্যমন্ত্ৰীৰ কাৰ্যকাল 5 বছৰ। অসমত থকা মুঠ গাঁৱৰ সংখ্যা কিমান? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 26,395খন। নেক্সট কুৱেশ্যন, ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ মুঠ মাটিকালি কিমান? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 340 বৰ্গ কিলোমিটাৰ। নেক্সট কুৱেশ্যন, মানাহ ৰাষ্ট্ৰীয় উদ্যানক কিমান চনত প্ৰজেক্ট টাইগাৰৰ অন্তৰ্ভুক্ত কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 1973 চনত মানাহ ৰাষ্ট্ৰীয় উদ্যানক প্ৰজেক্ট টাইগাৰৰ অন্তৰ্ভুক্ত কৰা হৈছিল। নেক্সট কুৱেশ্যন, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কিমান চনত বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভ কৰে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 1985 চনত। বন্ধু বান্ধৱীসকল, 1985 চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক ৱৰ্ল্ড হেৰিটেজ চাইট ৰূপে ইউনেস্কোই স্বীকৃতি প্ৰদান কৰে। নেক্সট কুৱেশ্যন, কাজিৰঙা বনাঞ্চলক কিমান চনত কাজিৰঙা অভয়াৰণ্য হিচাপে নামকৰণ কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1950 চনত। নেক্সট কুৱেশ্যন, কাজিৰঙাক সংৰক্ষিত বনাঞ্চলৰ মৰ্যাদা কিমান চনত দিয়া হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1905 চনত। নেক্সট কুৱেশ্যন, অসমত অৱস্থিত কোনখন ৰাষ্ট্ৰীয় উদ্যানক ৰাইন' লেণ্ড নামেৰে জনা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক ৰাইন' লেণ্ড নামেৰে জনা যায়। কুৱেশ্যন, অসমত মুঠ কিমানখন অভয়াৰণ্য আছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মুঠ 18খন অভয়াৰণ্য আছে। কুৱেশ্যন, অসমত মুঠ কিমানখন ৰাষ্ট্ৰীয় উদ্যান আছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 7খন। অসমত মুঠ 7 নেশ্যনেল পাৰ্ক আছে। ভিডিঅ'টো চাই যদি ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।